হে দোস্ত ওয়েলকাম টু মাই চেনেল মোহিত ক্ৰিয়েশ্যন। আজি মই আপোনালোকক দেখাম যোগী পাৰ্কৰ বিষয়ে। মই পিছৰ ভিডিঅ'ত মই যি এটা মানে ভিউ পাইছোঁ সেইটোৰ কাৰণে মই গৰ্বিত আৰু মই সেইকাৰণে এই ভিডিঅ'টো বনালোঁ। তো অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা সৰু ৰিকুৱেষ্ট যে মোৰ ভিডিঅ'টো প্লিজ শেষলৈ চাই দিব আৰু শেষলৈ চাই থাকিব আৰু লাষ্টত মানে কি ওলায় সেইটো আপোনালোকে চাব। প্লিজ শেষলৈ চাই থাকিব। এই পাহাৰখন জয়গোৱা অঞ্চলৰ অতি প্ৰসিদ্ধ ঠাই মানে ফেমাছ প্লেচ। এই পাৰ্কখন ব্ৰহ্মপুত্ৰ নৈৰ কাষতে লাগি আছে। পাৰ্কখনত গ'লেই পুনৰবাৰ যাব মন যায়। হয়, আপোনালোকে জানি আচৰিত হ'ব যে এই পাহাৰখনৰ বিশেষত্ব কি। ইয়াত আগতে ঋষিমুনিয়ে বোলে তপস্যা কৰিছিল। এতিয়াও মানে তাতে গ'লে ভাস্কৰ্যবিলাক দেখা যায়। ইয়াত টোটেল 5টা গুফা আছে, মানে তাতে তপস্যা কৰিছিল। টোটেল 5টা আছে। তো আহি পালোঁ সেই আমাৰ ওপৰত যিটো মিডল পাৰ্ক বুলি কয়, মেইন জেগাত আহি পালোঁ। এইটো চিৰি হয়, ইফালে আহিব লাগিব। এতিয়া ওপৰত চাওক কিমান ধুনীয়া ডাষ্টবিন মানে ব্যৱহাৰ কৰা হৈছে। মানুহ নাই যদিও তথাপিও কিমান ধুনীয়া এটা পৰিৱেশ। বহা বেঞ্চ, চাৰিওপিনে সেউজীয়া গছ গছনি, পাথৰ মানে শিল, চাৰিওপিনে ল'ৰ ৱাল আছে। ল'ৰে বেৰ নিৰ্মিত কৰি দিয়া হৈছে যাতে মানে ঠাইখনত পৰা কোনেও মানে পৰি নাযায়। হে দোস্ত, ওয়েলকাম টু মাই চেনেল মোহিত ক্ৰিয়েশ্যন। আজি মই আপোনালোকক দেখুৱাম। পিছৰ ভিডিঅ'টো মই সিমান এটা ডিটেইলছ পোৱা নাই, জাষ্ট অলপখিনিহে দেখাইছোঁ। কিন্তু আজি মই সম্পূৰ্ণ এই পাৰ্কখনেই দেখাম আৰু কিমান এটা ধুনীয়া আৰু চিনেমেটিক ভিউ মানে বৰ্তমান দেখা গৈ আছে, এইটো আপোনালোকক মই দেখাম। এইটো আপোনালোকে চাই আছে, এইটো ৰাস্তা আৰু সেইফালে এটা মানে ডাঙৰ হিল আছে, হিলটো দেখা গৈ আছে। সেইটো এটা মানে ডাঙৰ মানে এটা মহত্বপূৰ্ণ বস্তু আৰু সেইটো চাবলৈ মানুহে আহে কাৰণ তাতে বহুত ভাল লগা এটা মানে পূৰা সদায় বতাহ বলি থাকে। ইফালে ব্ৰহ্মপুত্ৰ নৈ আছে, আপোনালোকে চাব পাৰে। এইটো বহুত ভাল লগা এটা মানে পৰিৱেশ। ইয়াত গছ গছনিও হৈ আছে বহুত। ইয়াত আহিলে অকল ঘূৰাই নহয়, মনটো শান্তি কৰিব পৰা পৰিৱেশো পাব আপুনি। এইটো চাওক, এই পাথৰ, তাৰপৰা চাৰিওপিনে গছ গছনি, নদী, কিমান দীঘল দীঘল গছ, ওখ ওখ গছ। ইফালে ব্ৰহ্মপুত্ৰ নৈ, পাহাৰ, ইয়াৰ পৰা মানে ব্ৰহ্মপুত্ৰৰ গাতে লাগি আছে। এই দোস্ত, আপোনালোকে চাওক কিমান এটা ধুনীয়া এটা পৰিৱেশত আহি গৈছে। আপোনালোকে যদি আমাৰ জয়গোৱা পাৰ্কখনত অহা নাই, এবাৰ হ'লে আহি চাব কিমান এটা ধুনীয়া পৰিৱেশ। অকলে আহিব, আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত আহিব আৰু আপোনাৰ পেৰেণ্টছৰ লগত আহিব পাৰে, কোনো কথা নাই। কিমান এটা ধুনীয়া পৰিৱেশ। ইফালে ব্ৰহ্মপুত্ৰ নৈ আৰু এটা ডাঙৰ কেছ হৈ গ'ল। এই অলপ সময়তে এটা মানে ডাঙৰ মস্ত এটা ডাঙৰ কি কয় সাপ দেখা পালোঁ। এইটো ব্লাক ফেটি বুলি কয়, ব্লাক কবৰা। সেইটো ব্লাক কবৰা ইফাল দি গ'ল, বিৰাট স্পীডত আহিছে। মই মানে দেখি মানে অলপ ভয় খাই গ'লোঁ। এইফালে চাওক কিমান এটা। আপুনি যদি আপোনাৰ পৰিয়ালবৰ্গৰ সৈতে আহিব বিচাৰে আহিব পাৰে, ন' প্ৰব্লেম। কিন্তু ভুলতেও সেই ইটাৰে সজোৱা মজিয়াত নুঠিব, কিয়নো সেইবোৰ মজিয়া মছলা নোহোৱাকৈ বনোৱা হৈছে, ভাঙি গ'লেই শেষ।
তাৰপিছত এই মোহনপুৰ, গোৱালপাৰা, ব্ৰহ্মপুত্ৰ নৈ ইত্যাদি ঠাইবোৰ আপুনি মানে চাব পাৰিব। ইফালে ব্ৰহ্মপুত্ৰ নৈ, জয়সভা এৰিয়া, ইফালে আপোনাৰ গোবিন্দপুৰ, এনেধৰণৰ মানে জয়সভা পাহাৰ, সেইফালে পেপাৰ মিল পাহাৰ, হাই ৰোড ইত্যাদি ঠাই মানে ভিউ কৰিব। চাওক কিমান ধুনীয়া হিল, তাতে যোৱা নাযাব কাৰণ তাতে গ'লে অলপ ডেঞ্জাৰ হ'ব পাৰে, ভয়ানক জেগা না, সাপ চাপ ওলায়। দোস্ত এতিয়া আমি মানে গোয়িং বেক টু হোম, মানে ব্লগটো বনালোঁ আৰু ভাল লাগিল, বহুতো ভাল লাগিল। ফ্ৰেণ্ডছবিলাক আহিছিল, এইটো এছা হক, এইটো জাহিদুল ফ্ৰেণ্ড। তো আমাৰ ঘূৰি ফুৰা হ'ল এই পাৰ্কখন, আৰু মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। এতিয়া ঘৰলৈ গৈ আছোঁ, আমাৰ পাৰ্কত ঘূৰা ফুৰা হ'ল। আপুনি যদি আহিব বিচাৰে আহিব পাৰে, কোনো পইচা নালাগে। আৰু আশা কৰোঁ 2021-22 ভিতৰত আমাৰ এই জয়গোৱা পাৰ্কখন এটা ডিষ্ট্ৰিক্ট লেভেল যাতে পাৰ্ক হয়, এইটোৱে কামনা কৰোঁ।